তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই গৈ আছোঁ আজি গুৱাহাটী। মানে কেইদিনমানৰ আগত মই গুৱাহাটীৰ পৰা ঘৰলৈ আহিছিলোঁ বাইকতে, মানে প্লেটনাৰ এইচ কে লৈ ঘৰলৈ আহিছিলোঁ। আৰু মই ভাবিছিলোঁ যাওঁতে বাছত যাম, মানে বাইকখন ঘৰত থৈ যাম আৰু বিহুত আহি কিনে লৈ যাম। তো এতিয়া ভাবিছোঁ কি বাইকখনে দিয়ে যাওঁগৈ, কাৰণ বহুত মানুহে কৈ আছে যে ইমান কম চি বাইকখন লৈ কিনে তই ইমান দূৰৰ পৰা আহিছা। মানে বহুতে সন্দেহ কৰিছে তই অহা নাই নেকি, মিছা কথা কৈছা নেকি, মানে কিবা কিবি উকি আছে। সেইকাৰণে ভাবিলোঁ মই আকৌ আজি যাওঁ, চেলেঞ্জ মানে আকৌ আজি যাওঁৱেই মানে মই। তো এতিয়া টাইম হৈছে 5:41 আৰু 5:41 মই ওলাইছোঁ, মানে ঘৰৰ পৰা 5:30 বজাত ওলাইছোঁ। এতিয়া 41 হৈছে, 10 মিনিট মই আহিছোঁ। তো মই ভাবিছিলোঁ এই চেলেঞ্জৰ কাৰণে মই আহি দিলোঁ। মানে মানুহে বিশ্বাস নকৰে যে মই গুৱাহাটীৰ পৰা আহিছোঁ, মানে এখন বাইকত মই গুৱাহাটীৰ পৰা আহিছোঁ বুলি মানুহে বিশ্বাসে নকৰে। তো সেইকাৰণে মই আকৌ ৰিটাৰ্ণ হৈ গৈছোঁ, মানে চেলেঞ্জ ৰাখিছোঁ, চেলেঞ্জ। মানে মই ভাবিছোঁ এতিয়া গুগল মেপৰ মতে মই 5:30 বজাত ওলাইছোঁ আৰু গুৱাহাটী পাব লাগে, মানে য'ত মই থাকোঁ ছয়গাঁৱত থাকোঁ। তো ছয়গাঁৱত পোৱা টাইমটো দেখাইছে 6:30। মই ভাবিছোঁ 6:30 বজাত মই কভাৰ কৰিব নোৱাৰিম, কাৰণ মই ইমান স্পীড যাব নোৱাৰিমতো। তো সেইকাৰণে মই ভাবিছোঁ ৰাতি 8টা বজাত কিন্তু মই মোৰ লোকেশ্যনত মই পাই যামগৈ। তো কি হয় চাই থাকোঁ নে কি হয়। তো মোৰ তেলো খতম হোৱা অৱস্থা, কিন্তু মৰাণ পাই গ'লে মৰাণত তেলটো ভৰাই ল'ম। তো ইয়াত ৰাজগড়ত চব দোকান বন্ধ, তো মানে মৰাণতে তেলটো ভৰাম। হা, গুৱাহাটী গৈ আছা? ক'ত পালাহি? মৰাণ পালোহি গৈ দিয়া। তো মৰাণত তেল চেল ভৰালোঁ, কিন্তু বতৰটো বহুত ডাৱৰীয়া কৰি আছে, কাৰণ বৰষুণ দিওঁ দিওঁ অৱস্থা। কিন্তু যদি বৰষুণ দি দিয়ে ৰাস্তাত তো বহুত অসুবিধা হ'ব। মানে মই যিমানটো টাইমত কভাৰ কৰিম বুলি ভাবিছিলোঁ তো মোৰ লেট হৈ যাব, মই গম পাইছোঁ। আৰু বৰষুণ দিওঁ মানে ইয়াততো বৰষুণ দিছে দেখোন। মানে মই শিৱসাগৰ পোৱাই নাই, বৰষুণ ষ্টাৰ্ট, মানে বৰষুণ দিছে, মই ক'ৰবাত ৰ'বই লাগিব এতিয়া। শিৱসাগৰ পাবলৈ আৰু 12 কিলোমিটাৰমান আছে, কিন্তু বৰষুণ দি দিলে, মানে চিপিৰ বৰষুণ দি দিলে। বেলি বনাই ঠাণ্ডা বতৰ, তো ইয়াতে গাড়ীখন সোমোৱাই দিলোঁ আৰু এডোখৰ জেগাডোখৰ পালোঁ। তো বৰষুণ বতৰ কি হয় কি নহয়, গৈ থাকিম আৰু এতিয়া লাহে লাহে। বৰষুণটো এৰিছে অলপ, এতিয়া গৈ থাকিম লাহে লাহে। এতিয়াও অলপ চলপ বৰষুণ দি আছে, কিন্তু এইটো শিৱসাগৰ বাইপাছেদি আমি ওলাই আহিছোঁ। আৰু মই ভাবিছোঁ এতিয়া ক'তো নৰখোঁ, ডাইৰেক্ট গৈ কিনে যোৰহাটত ৰখিম, আৰু যোৰহাটত ভাত পানী কিবা এটা খাই কিনে ডাইৰেক্ট যাম কাজিৰঙাত গৈ ৰখিম। তাৰ আগত যদি ৰখোঁ আমাৰ টাইম মেকআপ কৰিব দিগদাৰ। চাওক না, ভৰি নামাম বোকা, বাইকখনৰ চকা চাওক। আহোঁতে বহুত বৰষুণ দিছে, আৰু বৰষুণততো আহি আছোঁ না, বোকা একদম ভৰিয়ে ভৰি খতম হৈ গৈছে। বেগটো চাওক, বেগ বাহিৰে বেগ খতম হৈ গৈছে, ভিতৰত বা কি হৈছে নাজানো। আৰু বাকী যি কি নহওক, চকাটোক ধন্যবাদ দিব লাগিব। এই চকাটোৰ দ্বাৰা আমি ইমান দূৰ যে আমাক লৈ আহিছে, বহুত ধন্যবাদ। খতম পাই গৈছে। এতিয়া বৰ্তমান বাজিছে 2টা বাজিছে, আৰু 2টা বজাত আমি পাইছোঁ কাজিৰঙা। মানে অলপ সোনকালে পালোঁহেঁতেন, কিন্তু যোৰহাট আৰু শিৱসাগৰ এইবিলাক, মানে নগাঁও দেৰগাঁও এইবিলাকত মানে বহুত বৰষুণ দিছিল। তো বৰষুণ দিওঁতে শিৱসাগৰত আমি বহুত টাইম ৰখিছোঁ। শিৱসাগৰৰ পৰা যোৰহাটলৈকে বহুত বৰষুণ দিছে, আৰু যোৰহাটত ৰখি কিনে ভাত পানী খাই কিনে যোৰহাটত আহি কিনে পাইছোঁ আমি কাজিৰঙাত, আৰু অলপ দেৰি বহিও লৈছোঁ। আৰু যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো চাই আছে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক, কাৰণ বহুত কষ্ট কৰি বনাইছোঁ। কেনেকুৱা লাগিছে আহি? কেনেকুৱা লাগিছে? ভাল লাগিছে আহি? কি আছে তাত দি দিয়াচোন। তো এতিয়া গৈ থাকোঁ জখলাবন্ধাত ৰখি কিনে কিবা এটা খাই ল'ম। যোৰহাটত কিন্তু ভাত খাইছোঁ, কিন্তু জখলাবন্ধাত আৰু এবাৰ কিবা এটা খাই লওঁ। তো খাই কিনে আকৌ যাব লাগিব। তো হে গাইজ, যদি এতিয়ালৈকে আপুনি এই ভিডিঅ'টো চাই আছে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আৰু চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে, ফাৰ্ষ্ট টাইম ভিজিট হৈছে এই চেনেলটোত ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক। আৰু এতিয়া গৈ আছোঁ আমি কাজিৰঙা মাজে আৰু কাজিৰঙা মাজে গৈ কিনে আমি জখলাবন্ধাত ৰখিম। যোৰহাটত ভাত খাইছোঁ, কিন্তু জখলাবন্ধাতো ভাত খাব লাগিব। এতিয়া 2টামান বাজি গৈছে আৰু মোৰ ভোক লাগিছে। তো ফাইনেলি পাই গ'লোঁ আমি জখলাবন্ধাৰ ৰাজধানী হোটেল। তো ৰাজধানী হোটেল বাহিৰত আছোঁ, আৰু এতিয়া আমি যাব লাগে ভিতৰত। মানে ভিতৰত গৈ কিনে ভাত চাত কি আছে সুধিব লাগে আৰু অৰ্ডাৰ দিব লাগে। তো ব'লক নাকি। তো আহি গ'ল আমাৰ ভাত, মানে সোমালোহে ভাত আহি গ'ল, দৈৰ লগত ভাত আহিছে। তো দৈ ভাতে খাই লওঁ। তো এতিয়া ভাত পানী খাই কিনে ওলাই গৈছোঁ, কিন্তু এটা কথা মোৰ ভাল লাগিছে, মানে আহি ভাল লাগিছে। য'তে ৰখিছোঁ মানে মানুহবিলাকে সুধিছে ক'ৰ পৰা আহিছে, মই কৈছোঁ ডিব্ৰুগড়ৰ পৰা আহিছোঁ। মানে আচৰিত হৈ গৈছে, বাহ, প্লেটিনাৰ বাইক লৈ কিনে ডিব্ৰুগড়ৰ পৰা আহি গৈছে। কিন্তু ময়ো দিল খুচ হৈ গৈছোঁ, মোৰ কিবা এটা যে ভাল লাগিছে, বা মোক সুধিছে বা কিবা এটা ভাল লাগিছে, আৰু মোৰ মানে ভাল লাগিছে আৰু। তো এতিয়া গৈ আছোঁ আমি, মানে নগাঁও সোমাই গ'লোঁ, আৰু নগাঁৱত সোমাই কিনে ইয়াত বাৰীত দেখিছোঁ বহুত বৰষুণ দিছে।
তো বৰষুণ মানে পেলালে ৰখিব লাগিব ইয়াত ক'ৰবাত। কিন্তু ইমান বৰষুণ দিব ভবা নাছিলোঁ, কাৰণ এতিয়া দেখিছোঁ অকল বৰষুণ মানে গোটেই দিনটো মানে কি ক'ম আৰু গোটেই বৰষুণতে তিতি আহি আছে। আৰু এতিয়া গুৱাহাটী পাবলৈ 122 কিলোমিটাৰ আছে, ঠিক আছে। এতিয়া বাজি গৈছে প্ৰায় 4:30। মই 8টাৰ আগত ছয়গাঁও পোৱাটো পচিবল নহয়, মানে ইম্পচিবলে আৰু নহয়, সম্ভৱেই নহয়, অসম্ভৱ। মানে এতিয়া লাহে লাহে গৈ থাকিব লাগিব আৰু ইয়াৰ পৰা। তো গৈ থাকোঁ, গৈ পাই কিনে মই জনাই আছোঁ। তো এতিয়াহে কিবা এটা ভাল লাগিছে, কাৰণ সোণাপুৰ পাই গ'লোঁ। সোণাপুৰ মানে গুৱাহাটীৰ ওচৰা-ওচৰি যেন লাগে, তথাপিও এতিয়াও বৰ্তমান মই ছয়গাঁৱলৈকে বহুত আছে, কিন্তু তথাপিও ভাল লাগিছে আৰু মনটো। কিন্তু ইয়াতো বৰষুণ দি আছে, বহুত ৰৈ আহিছোঁ হা, 8টা বাজি গৈছে। বাইক লৈ আহিছোঁ ধেমালি। আমাৰ হিয়াংশু কিন্তু বাইকত আহিছে ইমান দূৰ, 500 কিলোমিটাৰ। এতিয়া টাইম হৈ গৈছে 7:30, আৰু 7:30 মই গুৱাহাটী পাই গ'লোহি, গুৱাহাটী জালুকবাৰীত। তো জালুকবাৰীত এতিয়া ৰখি আছোঁ, কাৰণ বহুত বৰষুণ দি আছে। আৰু বৰষুণত এতিয়া বৰষুণ দি আছে, আমি তিনিটাই বহি আছোঁ দোকানত। টাটা দি দিয়া, আজি টাটা দি দিয়া, বাই বাই দি দিয়া। আজিলৈ বাই বাই। সকলোকে গুড নাইট, শুভৰাত্ৰি। তো বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। তো আজিলৈ ফাইনেলি মোৰ চেলেঞ্জ কমপ্লিট। মই গুৱাহাটী টু ডিব্ৰুগড় আপ ডাউন কৰি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক।